জয়তে আমি এই চেনেলৰ জৰিয়তে অসমবাসীৰ সমূহ ৰাইজক শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। পবিত্ৰ ভাদ মাহৰ এই শুভ মুহূৰ্তত সকলোৱে সুস্বাস্থ্য কামনা কৰা হৈছে। কথা হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ বাৰ্ষিক দিনপঞ্জী অনুসৰি যিখিনি আমি গতানুগতিক কাৰ্যসূচী পৰিচালনা কৰি থাকোঁ, ইয়াৰ উপৰিও কিছু ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আমাৰ সকলো পৰ্যায়ৰ লোককে আন্তৰিকতাপূৰ্ণভাৱে সহযোগিতাৰ মাজেদি কিছু কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা হয় নেকি, এই সন্দৰ্ভত জিলা কাৰ্যনিৰ্বাহক সভাৰ পূৰ্ণ পৰ্যায়ৰ আলোচনা আৰু সিদ্ধান্ত অনুসৰি আমি আগন্তুক 28 আৰু 29 তাৰিখৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে থিয় নাম আৰু বিয়া নামৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি প্ৰয়াস কৰা হৈছে। গতিকে এই উক্ত দুয়োভাগী কাৰ্যসূচীতে আমি অসমৰ সকলো প্ৰান্তৰ লোকসকলৰ আন্তৰিকতাপূৰ্ণ সহায় সহযোগিতা বিচৰা হৈছে। বিশেষভাৱে আমি যিভাগ বিয়া নামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, এই বিয়া নামৰ প্ৰতিযোগিতাভাগ মুকলিভাৱে আমি আহ্বান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়েহে আমি আশা ৰাখিম যে আমাৰ বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ এই আহ্বানৰ প্ৰতি সকলোৱে আন্তৰিকতাপূৰ্ণ শ্ৰদ্ধা জনাই আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ উদ্দেশ্যে আমাক যাতে আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে আমি সমস্তৰে চৰণত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।